जाख्ल'नाय आरो जाख्ल'ग्रा मावख'गिरि साख्रिआवलानि हेंथायै हादरसानि जाख्ल'ग्रा बेरेखा हान्जाया गोख्रों राहा लाबोबाय थानाय समावनो दिनै गसाइगावआव भिजिलेन्स आरो एन्टि कराप्सननि मोनसे हान्जाया हाग्रा बिफाननि सानै साख्रिआवलाखौ हमो। हमजानाय सानैया जाबाय कसुगाव हाग्रा खोन्दोनि फरेस्टार कामिनी नार्जारी आरो फरेस्ट गार्ड प्रवीण ब्रह्म। अजद बायदिब्ला मोनसे केसखौ फोजोबनायनि थाखाय हाग्रा मावथि सानैया सासे सुबुंनिफ्राय रां दाबि खालामदोंमोन। रां बिजानाय सुबुङा रां होनो राजि जायो आरो गुबुन फारसे भिजिलेन्स आरो एन्टि कराप्सन हान्जानोबो फोरमायो। बेबायदिनो भिजिलेन्स आरो एन्टि कराप्सननि मोनसे हान्जाया दिनै गसाइगावआव नुजाथि हैनानै हाग्रा बिफाननि मावथि सानैया रां लानाय समावनो हमनो हायो। गसाइगाव सोहोर खाथिनि 31 नं राजा लामानि सेराव थानाय मंगलिया धाबानिफ्राय हाग्रा बिफाननि साख्रिआवला सानैखौ हमदों। পুলিচও গৈছিলে, পুলিচৰ ওচৰত কাঠখিনি যিমান কাঠ আছিলে লৈ আহিলে ছাৰে। তাৰ পিছদিনা আমি ডিএফও ছাৰৰ লগত কথা পাতিলোঁ। ডিএফও ছাৰে ক'লে যে তোমাৰ যদি জেনুইন মাল হয় তুমি কাগজ পাতি দেখি আইনী প্ৰক্ৰিয়া হিচাপে তুমি লৈ যাব পাৰিবা। ছাৰক যোগাযোগ কৰিলোঁ। ছাৰে ক'লে মই CM মিটিঙত ব্যস্ত আছোঁ, ডিএফও ছাৰে তুমি পিছত লগ কৰিবা। হ'ব ছাৰ। এতিয়া কি হ'ল, ACF জনে এজনৰ দ্বাৰাই মোক থ্ৰেডিং দি আছে যে তুমি ৰাজা নামৰ ল'ৰা দি তুমি যদি পইচা নিদিয়া তোমাৰ নামত কেছ দিব। মোক ছাৰে এটা কেছ কৰিছে। কেছৰ FIR কপিটো মোক দিলে। দি ক'লে যে 50,000 টকা ছাৰ বিচাৰিছে, 40,000 টকা দিলেহে মানিব ছাৰে। কোন ছাৰে বিচাৰিছে? ACF ছাৰে। আচ্ছা। ACF ছাৰে। তাৰপিছত ৰাজাক ক'লোঁ মই ইমান পইচা দিব নোৱাৰিম। ক'লে ইমানৰ তলত নামানে ছাৰে। তাৰপিছত আহি ACF ছাৰক কথাটো জনালোঁ। মই জনাৰ পিছত ACF ছাৰে ক'লে কামিনীৰ লগত লগ কৰিবলৈ। কামিনী ছাৰৰ লগত লগ কৰিলোঁ। কামিনী ছাৰে 25,000 টকা ফাইনেল কৰিলে। 25,000 টকা ফাইনেল হোৱাৰ পিছত মোক ক'লে যে ACFৰ লগত লগ কৰিব যাব দিছে। ACF ছাৰৰ লগত লগ কৰিলোঁ। ACF ছাৰে ক'লে কামিনীক 25,000 টকাটো দিব লাগিবই, আৰু ডেভিড নামৰ ল'ৰাক 15,000 টকা না 10,000 টকা ছাৰে কৈছে। ছাৰে 10,000 টকা দিব কৈছে আৰু কামিনীটো এক্সট্ৰা। তাৰপিছত আমি আইনী প্ৰক্ৰিয়া হিচাপে আমাৰ মালখিনি মোক ঘূৰাই দিব। তাতে যিমান তাৰ লগত কথা পাতিছোঁ এই কামিনী ছাৰ কি কয় ACF ছাৰৰ লগত মোৰ লগত সম্পূৰ্ণ ৰেকৰ্ডিং আছে। আজি কিমান টকা দিলে? আজি 20,000 টকা দিছিলোঁ। ক'ত মাতিছিল আজি প্ৰথমত? আজি প্ৰথমত মাতিছিলে বৌ বাজাৰ। তাৰপিছত ক'লে ফৰেষ্ট অফিচত। তাৰপিছত ক'লে এই ধাবাটোৰ কথা ক'লে। ধাবাটোত আহি পইচা দিওঁতে এই এণ্টি কাৰাপশ্যনৰ মানুহ আহি তাক ধৰিলে। আপোনাৰ এই কাঠখিনি আপোনাৰ কি লোকেল গছ আছিল না জংঘলৰ পৰা অনা? লোকেল গছ হয়। লোকেল গছ ঘৰৰ কামৰ কাৰণে? বুদ্ধিৰাম বৰ্মৰ গছ হয়। দেউতা কিনি লৈছিল। আচ্ছা। এইটো আপোনাক ব্লেকমেইলিং কৰিছে নেকি? ব্লেকমেইলিং কৰিছে। আপোনাক কেইজনৰ নামত কেছ দিব বিচাৰিছিলে? 6জনৰ নামত। এতিয়া লিষ্টটো ওলাই আছোঁ মই। এইটো ঘটনাৰ মূল নায়কজনে হ'ল ACF না? ACF ছাৰ। ছয়জনৰ নাম কেইটা কওক। 1 নম্বৰ হ'ল মহম্মদ কুৰাণ আলী, মোৰ দেউতা। 2 নম্বৰ হ'ল উমৰ আলী, মোৰ দাদা হয়। 3 নম্বৰ হ'ল মোৰ নাম চমৰ আলী। 4 নম্বৰ হ'ল ৱাইফ অফ উমৰ আলী, দাদাৰ বডি হয় মোৰ। আৰু 5 নম্বৰ দিছে চমৰ আলী, মোৰ মাইকীজনৰ নাম দিছে। মোৰ মাইকীজনী ছাৰ্ভিচ কৰা মানুহ, ইমান বড় অফিচাৰ হৈ এনেকুৱা ভুল কাম কিয় কৰিলে? আচ্ছা, আপোনাৰ এইটোৰ লগত ডিএফওৰ কিবা সংযোগ আছে নেকি? নাই। ডিএফও ছাৰৰ সংযোগ নাই। ডিএফও ছাৰ এটাও বেয়া কথা কোৱা নাই। ডিএফও ছাৰ মোক এটাই কথা কৈছে, তোমাৰ জেনুইন মাল হ'লে তুমি ঘূৰাই পাবা। ইয়াৰ মূল নায়ক কোন হ'ব? ACF ছাৰ। ACF ছাৰৰ নাম কি? ফণীন্দ্ৰ কুমাৰ নাথ।